এই ভাই কি জানো না কি এই জীৱনটো মানে জান দেখিছে একো নাই পইচা চইচাটো নহয় হৈছে একদম পইচা এইটো কি বস্তু দেখাই নাই নেকি এনে হৈছে মোৰো ঘৰতো কিমান কবি আৰু ভাই বেয়া লগা বাটত যদি পইচা ভৰি থকা পালো থাকে তই মইতো 1 কোটিমান যদি পইচা বহিনকৈ পৰি থাকে প্ৰথম মানে একদম মানে 100ৰ আগত যাই 100টামান বোমাই মাৰিম তাৰ ঘৰৰ বাটত মাৰিম বোমা তাকো কি বোমা বুলি ভাবছা অৰিজিনেল বোমা হে সেইকাৰণেতো পইচা নাপাওঁ বুলি ভাবি 1 পইচা দিলে মৰিলো উপায় নাই আৰু অলপ এই ক'ত আছো কি হ'ল নাই নাই 3টামান বাজি এই ৰাতি যাব লাগে উঠফাই নদুৱে কি উঠাইছি আজি মই এই হোৱাটছএপতে আছিলোঁ এতিয়া ক'ত পৰা আহিলোঁ চালা দেৰি গেল মোৰ দেই ভাল লাগিলে পিছে তোৰ আজি ঘৰৰ আঞ্জা কি হ'ল আঞ্জা 3 দিন ধৰি আলু ভাত খাইছোঁ আমাৰো নিমখ আৰু তেল এই মোৰো নিমখ তেল হয়তো ফুলেশ্বৰ চলি দেখোন কি হৈছে কি ইয়াৰ কি হৈছে নাই মৰা নাই দেখোন বাগান দিছি নিচা আৰু গম পাইছা পুৰা ফুল থহা খাইছি পুৰা থহাৰে নিচা থাক দে বাদ দি কি কৰবি খাইছা কি এইটো समझ गए कुछ তা কি কৰা যায় কথা যাও বেলেগ কি হ'ব কম চলি বাকী আছে এইকাৰণেতো তোৰ লগত আজিকালি পইচা নেই এইকাৰণে আজিকালি কিন্তু দুখীয়া কুত্তা চালা বাপেকতে যাওঁ ক'ত যাবি মই কৰি আছো না কি কৰবা লাগে মই ক'ত যাবি বাপেকতে কি হ'ব হা বাপেকে কি আমাক উল্টা খেদব দেখোন মই তোক এটা প্লেন কৰিছোঁ মই কি কৰিম চাবি বুজিছা তাৰ বাপেকক ফোনটো কৰোঁ হেল্ল' কি 1 কোটি ৰ মই যাই আছোঁ দে ভিডিঅ'টো যাব লাগে দেই মেনেজাৰো নাই ৰাখা লাগাইছে হেল্ল' ফুলেশ্বৰ ফুলেশ্বৰ মানে ফুলেশ্বৰ তোৰ চলিক আমি কিডনেপ কৰিছোঁ মোৰ চলি কিডনেপ হৈছে মোৰ দেখোন চলিয়ে নাই কুত্তা আছে চলি হা আছে মোৰ চলি আছে এতিয়া মোক পইচা লাগিব পইচা বেছি নহয় 1 কোটি তই পইচা দিবি নাই তোৰ চলিৰ গুটি মানে চকু অমলে উঠি দিম কাটি কি কৰিবি তই মই তোক হোৱাটছএপত এটা লোকেশ্যন দিম সেইটোত তই যাতে আজি মানে গধূলি লৈ আহি যা দি মই হোৱাটছএপত লোকেশ্যনটো দি যাই আছোঁ দে আৰু একলাই কিন্তু যদি পুলিচক খবৰ দিয়া ন তেতিয়াহ'লে তোৰ মই মানে চলিৰ গুটি মানে চকু কাটি তোৰ ঘৰৰ আগত উমলে থৈ দিম চালা টেনশ্যনো হৈছে যদি মই যাওঁ মাৰে যদি ফেলয় কি হ'ব এইটো জৈ এতিয়া বাপেকৰ তাত যাব পইচা আনবা বাপেকৰ তাত যা কাই দিব তই মাছৰ বজাৰ বেচা দাদা 1 কিলো মাছ দিয়ক সেনেকৈ তোক মাছ দিব পইচা দিব সেনেকৈ গেলিহে পইচা দিব যা বাৰু লি যা পইচা আনি যা এই মূৰ্খ সঁচাকৈ যাবা হ'ল চা তে তোক পইচা লাগি মোক লাগি নহয় ভগৱান কাক আনছো কিয় আহিছিলি তই মোৰ লগত কিয় আহিছিলি মইতো একলাই ল'ব পাৰিলোঁ পইচা হাবা এনকৈ গেলি তোক দিব পইচা নহয় বেলেগ দিব এনকি বুজিছা আমি যাব লাগিব বেলেগকৈ যাম
কিনে আচ্ছা টিকটক দেখছেন না টিকটক ট্ৰেণ্ডি চলি হৈছে ঐ কাপোৰ বদলি দে কাপোৰ বদলি দে, কাপোৰে নাই নহয় হা কাপোৰ নাই এইযোৰাই 3 বছৰ ধৰি পিন্ধি আছো চাওঁ তো জাঙিয়াটো ফুটা নেকি নাইয়ে খা দে হ'ব দে মই দিম দে বাবা হ'ব, হ'ব। মই দিম ভাল লাগব শুনিছ না? একদম, মই একদম দিম, ভাল মই দিম। লাগব। ভাল একদম বঢ়িয়া দিম ব্ৰেণ্ডেড দিম জৰ্ডান দিম এয়াৰ জৰ্ডান চল আমি চাব লাগে নাকি পইচাটো ওলাব লাগে 1 2 3 কম তই মানে মোৰ দৰে দিবি জানছা এনেকৈ দিবি 1 2 3 Downtown in the city, I'm a wanted. सारे लोग साला बोले मुझे wanted. দাদা এনেকৈ যাম নেকি কেনেকৈ যাম অলপ ডিটেক্টিভ না অলপ লেভেল মানে কিবা লাগব খান বাহন লাগব অ'কে অডি 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 ইয়েছৰ অডি তো অডি অডি 3 2 1 Downtown in the city, I'm a wanted. सारे लोग साला बोले मुझे wanted. दिल से मोहब्बत চালো না অলপ নাই বেছি অলপ আছে না ডিটেকটিভ বুলি কৈ চাইকেলত লৈ আহা নেকি অদিৰ কথা কৈছো অডি দিম ৰ তো অডি নে অকণমান নাই টাকা কেনেকৈ লৈছা বেছি বকি ৰাখিবি দে এই কি কণী পৰিছে বৌ কিন্তু কণা কিবা চাইকেল লৈছি লাগক যাক বা লগ চাইকেল লৈ যা ভাল চাইকেল লৈ আহা চিঙা চাইকেল এখন লৈ আহা কিনিম ৰ এবাৰ অডি কিনিম দাদা আপোনাৰ কলকাতা নিমখ আছে না কলকাতা নিমখ নাই ডাইলগ কৈছিল মানে আপোনাৰ চলিকেইটা হৈছে নেকি আপোনালোকে গম পালা এই আমি ডিটেক্টিভ ক'ত লেখাই দেখোন লেখা নাই মানে এইটো ইনভিজিবল লেখা পাইছা নেকি ইনভিজিবল এইটো মানে লেখা নাথাকে আমাৰ ডিটেক্টিভ না আমি এইটো মানে ডিটেক্টিভ মানে কি ডিটেক্টিভ এজেঞ্চি অফ দা ৱৰ্ল্ড আপোনালোকে গম পালা মই চলি কিনে ভাবিলি এই আমি গম পাই যাওঁ আমাৰ নিউজ খবৰ আহি থাকে আমাৰ এতিয়া আপোনাৰ চলিটো তাৰমানে সেই চলি দুখন হাতে চিনি পালে চলিটো দুখন ভৰি এটা মাথা আৰু এটা সেই আছিল না এটা মানে মানে আছিল এটা মাথা আছিল আমি দেখা হে আমি দেখা নেকি দেখা হয় মই চলি নহয় আপোনাৰে চলি চলি বুলি কি গম পালা এই আপনাৰে চলি আমি বাটত দেখছো নাই কিতে বাটত দেখা নাই ন মানে কৈছো আমি বাটত কবে মানে মানে কবে বাটৰ পৰা কিতাপ কৈছো এইটো চলিটো এইটো সেইটোৱে হয় এতিয়া মুঠতে আপোনাক চলিটো আমি ডিটেক্টিভ আমি য'ৰ পৰা হ'লে নিম কোনোবাই গাঁতাত লুকাই থয় কোনোবাই আকাশত লুকাই থয় কোনোবাই পাতাত লুকাই থয় আমি য'ৰ পৰা হ'লে বিচাৰি আনিম উই আৰ ডিটেক্টিভ অফ দা কি অলপ মানে এইটো মানে কিমান পইচা দি খুজিছো তই মাইৰ খোৱাবি নেকি পইচা খুজিছা তই ক'ব লাগে নেকি আৰু লিপু মই যি কৰিছোঁ সেইটো কৰি থাক তই বেছি বকি নাথাকি ৰ'ব মই পেক পেলাই বেছি বকি নাথাকি মই যি কৰিছোঁ তোক কথা এইবাৰ এনেকৈ পৰিছোঁ বৰ নক্সা কৰি যাব কিন্তু একদম অলপ খৰচটো আছিল আমাৰ যিহেতু কষ্ট হ'ব মানে আমি চাব লাগিব ন চব একদম জুম কৰি মানে ফুট প্ৰিণ্টছৰ পৰা একদম মানে চব মানে চাওঁ একদম মানে একদম এক্সৰে কৰি দিওঁ আমি সেইটো মানে চাওঁ মই খুজিছিল না এতিয়া কোনটা হওঁ টকাই ইমান এক পইচা দিব নালাগে আপুনি হা মানে এনে এটা আন্দাজত কৈছি আন্দাজ জানো না আমাৰ প্ৰেক্টিছ আছে আমাৰ এক্সপেৰিয়েন্স মানে একো তাহাক দিব নালাগে আমি তোমাৰ একদম চেফ লৈ আহিম না একদম চেফ লৈ আহিম কিমান আপোনাৰ চেফ লৈ আহিম একদম ভালকৈ বেছি নাই কৈছিল আপোনালোকে ফিজটো 12 টকা কনাই 12 লাখ কৈছি মানে অলপ কিবা মিলা মিছা কৰি দিম আৰু 12 লাখটো কিমান কৈছে নাই বেছি নালাগে যাওক 10 লাখ মান দিলে হ'ব আৰু বহক মানে আমি বেলেগ তেনেকৈ নাপাওঁ মানে আমি মানে ইনভেষ্টিগেটৰ না আপুনি জোৰ কৰলাক বহুতবাৰ মানে বহোঁ আৰু উপায় নেকি নাচ নাচনি নকবি অলপ আমাৰ মানে অলপ ইনভেষ্টিগেশ্যন আমাৰ অলপ বহা ষ্টাইল একদম বেলেগ চাহ পানী বিস্কুট আছে না বিস্কুট বিস্কুট নাখয় কিন্তু মানে বিস্কুটত কিবা থাকা মানে সেইকাৰণে চেক কৰাৰ কাৰণে বাঢ়িছে অলপ পানী আনিব নেকি পানী মানে বহুত বেয়া লাগিছে একেলগে পইচাটো আনি দিছোঁ খাবার দাও
হা অলপ পইচাটো লৈ দিয়ে সোনকাল পলবা লাগে নহ'লে বা আমাক কলচি দি ভোলা মাৰি ভৰাই দিব বহুতো কাম পাইছোঁ খাম দেই খবি দে বাবা খাম দে মই খাম দেখোন ভাত খালে ধৰে মই মই খম তো তোক কি খাবি মাছ মাংস চব খাবি 12 লাখ টাকা পাওঁ কি কয় আমি 12 লাখ তুলি কৰিব লাগে পইচা আৰু মই তোক যেতিয়া আহিব পাৰিবি মই তেতিয়া তোক কম মানে তোক যাবা দিম তেতিয়া যাবি গম পইচা তেতিয়া যাবা দিম চব মই পইচা তুলি যাম থাকা পইচা কি মানুহে দেখছা বটলত পানী বটল একো নাই আকৌ নাই এনে ফাল্টু কৰি থাকে মানে এই অলপ মস্তিটো জমি থকা নাই ইয়াত ধৰি পানী হ'ব দুখ নকৰ নাই দুখ নকৰে এনে মানে ফাল্টু এতিয়া পইচাটো আনিছি নেকি আচলতে বাহিৰত যাওঁ মানে অলপ জন্মতে অলপ মানে খুন্দা হৈছে মাথাত সেইকাৰণে নাই তই কাম ভাল চলি তোৰ সেইকাৰণে লৈছোঁ ইয়াক মই বাকী চলিটো চলিটো পাব টেনশ্যন নাই পইচাটো আছে না একদম আছে না পইচা ঠিক আছে 10 লাখ তোলা ঠিক আছে 12 লাখ কৈছোঁ নেকি 2 লাখ কমাই দিছিলোঁ না চলিটো পাই যাব একদম মানে পূৰা ছেফ মানে আনিম আমি টেনশ্যন নল'ব বাকী এটা কথা আছে আপোনাৰ লগত আপুনি মোৰ দেউতাক চিনি পায় নেকি নাপাওঁ মোৰ নামটো জানে না পিছে নামটো লৈ জানিছোঁ মোক দেখছি না আপুনি আগতে হয় ভিতৰত এখন হা নেই আমাৰ ঘৰৰ মানুহ কাকো চিনি নাপায় নাপাওঁ হা সেই ঠিকে আছে কাকো ধৰিলোঁ এই আপোনাৰ চলি তোৰ মালখে বাগাত দি আছে